অলপ দিনৰ আগত এটা মই ভিডিঅ' বনাইছিলোঁ যে আপোনালোকৰ যিখন আৰচি আৰু যিখন ড্ৰাইভিং লাইচেন্স আছে সেইখন আপডেট কৰিব লাগিব বুলি কিয়নো আপোনালোকৰ যিখন সাপোজ এখন মোৰ ওচৰত আৰচি আছে এখন বাইকৰ সো ইয়াত লিখা আছে গভৰ্নমেণ্ট অফ আসাম সো সেইকাৰণে কি হ'ব সাপোজ মই যদি বিহাৰৰ হয় ইয়াত লিখা থাকিব গভৰ্নমেণ্ট অফ বিহাৰ মানে আপুনি যোনখন ষ্টেটৰ হয় সেইখনৰ নাম ইয়াত লিখা থাকিব মানে গভৰ্নমেণ্ট অফ আপুনি যোনখন ষ্টেটৰ বাসিন্দা সেইখন ষ্টেটৰ নাম ইয়াত লিখা থাকিব সো সেইকাৰণে কি কৰিব এই যিখন আৰচি আছে ইয়াত যেহেতু ষ্টেটৰ নাম আছে ইয়াত কি কৰিব গভৰ্নমেণ্ট অফ ইণ্ডিয়া থাকিব আপুনি লাগিলে বিহাৰৰ হওক অসমৰ হওক যিকোনো ষ্টেটৰ হওক আপোনাৰ ইয়াত কি থাকিব গভৰ্নমেণ্ট অফ ইণ্ডিয়া থাকিব সো সেইকাৰণে কি কৰিব লাগিব আপোনালোকৰ যিখন পুৰণা আৰচি আছে পুৰণা যিখন ড্ৰাইভিং লাইচেন্স আছে সেইখন কি কৰিব লাগিব অনলাইন যোগে আপোনালোকে আপডেট কৰিব লাগিব আজি ভিডিঅ'টোত মই আপোনালোকক দেখাম আপোনালোকে কেনেকৈ আপোনালোকৰ যিখন ড্ৰাইভিং লাইচেন্স আছে যিখন আৰচি বুক আছে সেইখন আপোনালোকে কেনেকৈ আপডেট কৰিব পাৰিব যিটো নিজৰ মোবাইল ফোন আছে সেই মোবাইল ফোনতে তো বলক তেতিয়াহ'লে আপোনালোকক মই মোবাইল স্ক্ৰীনত আপোনালোকে কি কৰিব লাগিব যিকোনো এটা আপোনালোকে ব্ৰাউজাৰ অ'পেন কৰিব লাগিব চ' মই এইটোকে কৰিছোঁ ইয়াত লিখিম এতিয়া কি পৰিবহণ পৰিবহণ বুলি এনেকৈ মাৰি দিম পাৰিলে আপোনালোকে ডেস্কটপ মোড কৰি ল'ব পাৰিলে নহয় আচলতে আপোনালোকে কৰি ল'ব ডেস্কটপ মোড মোৰ কৰি থোৱা আছে চ' যিটো প্ৰথমতে আপোনালোকে পাব দেখিছে https পৰিবহণ.gov.in এইটো আপোনালোকে ক্লিক কৰি দিব মই আপোনালোকক লিংকটো দি দিম বাৰু যেতিয়া আপোনালোকে এই হোম পেজটোত আহিব তেতিয়া আপোনালোকে কি কৰিব অকণমান আপোনালোকে তলে যাব আপোনালোকে যদি এটা ন'টিফিকেশ্যন পঢ়িব বিচাৰে এনেকৈ স্ৱাইপ আপ কৰি আপোনালোকে পঢ়িব পাৰিব তাৰপিছত আপোনালোকে তললৈ আহিব আপোনালোকে যদি আৰচিখন যদি আপোনালোকে আপডেট কৰিব বিচাৰিছে তেতিয়াহ'লে প্ৰথম যিটো অপশ্যন আছে ভেহিকল ৰেজিষ্ট্ৰেশ্যন ৰিলেটেড ছাৰ্ভিচ তেতিয়াহ'লে আপোনালোকে ইয়াত লগ ইন কৰিব মানে ক্লিক কৰি দিব আৰু আপোনালোকে যদি আপোনালোকৰ যিখন লাইচেন্স আছে সেই লাইচেন্সখন যদি আপোনালোকে আপডেট কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কি কৰিব ড্ৰাইভিং লাইচেন্স ৰিলেটেড ছাৰ্ভিচ ইয়াত ক্লিক কৰিব চ' মই যিহেতু মোৰ যিখন আৰচি আছে সেইখন মই আপডেট কৰিম তেতিয়াহ'লে মই কি কৰিম ইয়াতে ক্লিক কৰি দিম যেতিয়া মই ইয়াতে ক্লিক কৰিম তেতিয়া এনেকুৱা এটা পেজ অ'পেন হ'ব তেতিয়া কি হ'ব দিল্লী এণ্ড ছিকিমৰ বাবে ওপৰৰ অপশ্যনটো আছে মই যিহেতু দিল্লী আৰু ছিকিমৰ বাসিন্দা নহয় মই যিহেতু অসমৰ হয় তেতিয়া কি কৰিম আদাৰ ষ্টেট বুলি মই চিলেক্ট কৰিম চ' এইটো আদাৰ ষ্টেটত মই চিলেক্ট কৰিছোঁ যেতিয়া আপোনালোকে ক্লিক কৰিব নতুনকৈ এটা পেজ অ'পেন হ'ব 145K নেটটো ইমান কিয় নেটটোতো ঠিকেই আছে তো এনেকৈ আপোনালোকৰ আহিব দেখিছে আপোনালোকে এইটো অপশ্যন দেখিছে ভেহিকল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত আপোনালোকে ক্লিক কৰি দিব যিটো আপোনালোকৰ আৰচি বুকখনত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে লিখি পেলাই আপোনালোকে প্ৰচিড বুলি কৈ দিব প্ৰচিড বুলি ক্লিক যেতিয়া কৰিব তেতিয়া আপোনালোকৰ যিটো পেজ আছে সেইটো অ'পেন হ'ব তাতে আপোনালোকে যদি মোবাইল নাম্বাৰ চেঞ্জ কৰিব বিচাৰে তাতে আপোনালোকে অপশ্যনটো পাই যাব চ' যেতিয়া সেই পেজটো অ'পেন হ'ব আপোনালোকে তাত যি লাগে আপোনালোকে ডকুমেণ্টছ বহাই দিব বা যি ডিটেইলছ লাগে সেইখিনি দি দিব চ' এনেকৈ আপোনালোকৰ যিখন আৰচি আছে সেইখন তেনেকৈ আপোনালোকে আপডেট কৰিব পাৰিব আৰু আপোনালোকে ফোন নাম্বাৰ যদি চেঞ্জ কৰে বা এড্ৰেছ কিবা চেঞ্জ কৰে তেতিয়াহ'লে তাত আপোনালোকে চেঞ্জ কৰিব পাৰিব মই আপোনালোকক দেখাই দিছোঁ এখন স্কিপ কৰি লওঁ আপোনালোকে যেতিয়া লগ ইন কৰিব আপোনালোকৰ যিটো আৰচি নাম্বাৰ আছে সেইটো দি পেলাই এনেকুৱা এটা পেজ অ'পেন হ'ব ইয়াতে আপোনালোকে কামখিনি কৰি ল'ব পাৰিব চ' যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা কথা আপোনালোকে কি কৰিব তেনেকৈ আপোনালোকৰ যিখন লাইচেন্স আছে সেইখনো তেনেকৈ আপোনালোকে আপডেট কৰিব পাৰিব এইটো আপোনালোকে মাত্ৰ বেক হৈ দিব বেক হৈ পেলাই ড্ৰাইভিং লাইচেন্স ৰিলেটেড ছাৰ্ভিচ ইয়াত আপোনালোকে গ'লে অপশ্যনটো পাই যাব